সকলোকে মোৰ অনুৰোধ যে মিনি ভ্লগলৈ বহুত বেছি স্বাগতম জনাইছোঁ। গা পা ধুই উঠি আহি অলপ দেৰিকৈ খালোঁ ৰুটি আৰু তৰকাৰী, আৰু মানে আজি অলপ দেৰি হ'ল সেইকাৰণে ৰুটি আৰু তৰকাৰী খালোঁ। লগতে এইফালে মায়ে চিলাই আছে কাপোৰ। এইবোৰ কাৰ কাপোৰ জানেনে, কৈ আছোঁ। মানে LP স্কুলৰ পৰা পঢ়ি একেলগে BA পাছ কৰিলোঁ। এজনী গাঁৱৰে মোৰ লগৰ বান্ধৱী, তাইৰ নামটো মই পিছত কৈ আছোঁ। তাইৰ মানে বিয়া আহি আছে আৰু তাইৰ কাপোৰবোৰ আমাৰ মাক চিলাব দিছে। ইফালে মায়ে কাপোৰ চিলাই আছে, লগতে মই ভাবি আছোঁ যে কেতিয়া ইমান ডাঙৰ হ'লোঁ যে লগৰ বান্ধৱীৰ বিয়াই আহি পেলাই। ইম'চনেল হৈ গৈছোঁ মই যে মোৰ লগৰ বান্ধৱীৰ বিয়া আৰু মায়ে কাপোৰ চিলাই থাকোঁতে আধাতে মই মধুৰিআম খাব দিলোঁ, আৰু এইফালে মাৰ কাপোৰখিনি চিলোৱা হ'ল। কিন্তু আৰু বাকী আছিল কাপোৰ, পিছত চিলাব দিম বুলি তাই ক'লে, আৰু ভিডিঅ' কৰাই নহ'ল। এইজনী টিকলিজনী আহিছিল আমাৰ ঘৰলৈ তাৰে আগদিনা। মই যিহেতু DIY ক্লিপ বনাওঁৱে, তাইকো এযোৰ ক্লিপ বনাই দিলোঁ, আৰু তাই মানে কেনেকুৱা পাইছে ক'ম বাৰু মই পিছলৈ। আৰু মই তাক দিওঁতে ক্লিপযোৰ বহুত ধুনীয়াকৈ লৈছে, তাই নামটোও কৈ দিছে। মাইনাজনী হৈছে আমাৰ জেঠীমাৰ নাতিনী। আজিৰ কাৰণে বাই।